কোনজন নবী আল্লাহক চাব বিচাৰিছিল? হজৰত মুছা আলাইহিছ সালাম। কোনজন নবী পশু পক্ষী আৰু জিনসকলৰ বাদশ্বাহ আছিল? হজৰত সুলাইমান আলাইহিছ সালাম। হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ উপাধি কি আছিল? খলিলুল্লাহ বা আল্লাহৰ বন্ধু। হজৰত ইউনুছ আলাইহিছ সালাম কিমান বছৰ বয়সত নবুৱত প্ৰাপ্ত কৰিছিল? 28 বছৰ বয়সত। হজৰত ইছমাইল আলাইহিছ সালামৰ মাকৰ নাম কি? বিবি হাজেৰা।